একটু ছাড়। আজি ৰাতিপুৱাৰ পৰা কি মাছ বিক্ৰী হৈছে? চিতল, বকুৱা, বাহু। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আহিছে। বহুত দূৰ কিমান দাম বিক্ৰী হৈ আছে আজি মাছ? চিতল 800, বেকেৰা 500 এনেকুৱা হৈছে না? এনেকুৱা হৈছে। ৰাতিপুৱাৰ পৰা দালি ৰাতিপুৱাৰ পৰা বহুত বিক্ৰী হ'ল আজি। বহুত বিক্ৰী হ'ল। এতিয়াও বিক্ৰী হৈয়ে আছে। হৈ আছে। উঠাও না, হাতে উঠাও না। ক'ৰ পৰা আহিছে মাছ ল'বলৈ আপুনি? নগাঁৱৰ পৰা। ইমান দূৰ আহিলে নগাঁৱতো হয়। কেনেকৈ দাম কেনেকৈ এইবিলাক? দাম কেনেকৈ ধৰিছে? 550 হয় হয়। মই জুৰিয়াই হয়। জুৰিয়া হয়। বজাৰ কৰি আছোঁ, মিতিৰ মানুহ আছে। কি মাছ ল'লে? চিতল মাছ ল'লোঁ আমি। চিতল ল'লে কেনেকৈ ল'লে? চিতল ল'লোঁ 800কৈ। 800। সৰু মাছ ল'লোঁ 500কৈ। হয় হয়। মই জুৰিয়াই হওঁ, মই মিতিৰ মানুহ আছে, দিব লাগে। কি মাছ ল'ব আহিছে নেকি? কেনেকৈ ল'লে কিলো? কি মাছ লৈছে? চিতল। দাম ইয়াত যথেষ্ট কম নেকি? বেছিহে নেকি?